1 মে'ৰ পৰা বন্ধ হ'ব টোল গেট। ৰাষ্ট্ৰীয় ঘাইপথত টোল গেট হ'ব অতীত। বন্ধ হ'ব ফাষ্টেগ ব্যৱস্থাও। ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। অহা 1 মে'ৰ পৰা সমগ্ৰ দেশৰ ঘাইপথত টোল সংগ্ৰহৰ পদ্ধতি সলনি হ'ব। নাথাকিব টোল গেট, হ'ব কৰ সংগ্ৰহৰ নতুন ব্যৱস্থা। এই ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। মন্ত্ৰীজনৰ ঘোষণা অনুসৰি এই নতুন ব্যৱস্থাৰ দ্বাৰা টোল সংগ্ৰহ সহজ, অধিক সঠিক আৰু স্বচ্ছ হ'ব। হ্ৰাস পাব ঘাইপথৰ যান-জঁটৰ সমস্যাও। 2016 চনত ফাষ্টেগ প্ৰৱৰ্তন কৰাৰ পিছত টোল প্লাজাত অপেক্ষাৰ সময় হ্ৰাস পাইছিল। কিন্তু ইয়াৰ পিছতো কাৰিকৰী ত্ৰুটি আৰু টেগৰ অপব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে আধুনিক ব্যৱস্থাৰ প্ৰৱৰ্তনৰ বাবে আগবাঢ়িছে। আৰু সেই অনুসৰি মে'ৰ পৰা GPS ভিত্তিক হ'ব টোল সংগ্ৰহ। অনবোৰ্ড ইউনিট যন্ত্ৰ সংস্থাপন কৰা হ'ব প্ৰতিখন বাহনত। এই ডিভাইচেৰে গ্লোবেল নেভিগেশ্যন ছেটেলাইট ছিষ্টেম প্ৰযুক্তিৰ জৰিয়তে বাহনৰ গতিবিধি অনুসৰণ কৰিব। যেতিয়া কোনো বাহনে ঘাইপথত যাত্ৰা কৰিব, তেতিয়াই ই যাত্ৰা কৰা দূৰত্ব OBUৱে লিপিবদ্ধ কৰিব। সেই অনুসৰি টোলৰ পৰিমাণ নিৰ্ণয় কৰা হ'ব আৰু প্ৰয়োজনীয় কৰ ডিজিটেল ৱালেটৰ পৰা পোনপটীয়াকৈ কৰ্তন কৰা হ'ব। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা এই নতুন কৰ সংগ্ৰহৰ পদ্ধতি কিমান দূৰ ফলপ্ৰসূ হয় সেয়া পৰৱৰ্তী সময়তে লক্ষণীয় হ'ব। নিউজ ডেস্ক, প্ৰথম খবৰ।